हेलो फ्रेंड কি খবৰ আশা কৰো সকলোৱে ভালে আছে মই আমিনা নতুন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ওয়েলকাম ব্যাক টু মাই চেনেল আহকচোন মই কি বনাও মোৰ পাকঘৰলৈ এইফালে মই সয়াবিন লৈ ফালে তিতা কেৰেলা কাটি আছো তিতা কেৰেলা মই ভাজি প্ৰথমে মই দালি সম্ভাৰ দিম এয়া দি দিছো জিৰা কেইটামান ফুটাই এতিয়া দি দিলো নৰসিংহ পাত কেইটা এতিয়া দি দিম মই নহৰু কেইটামান কোনে কোনে এনেকৈ সম্ভাৰ খাই দালিত জনাবচোন এয়া দেখিছেনে দালিখন কি ধুনীয়া হৈছে সম্ভাৰ মাৰা হৈ গল মোৰ এতিয়া দি দিম তেল কেইটামান জিৰা ফুটাই দিছো লগতে নৰসিংহ পাত এতিয়া দি দিম পিঁয়াজখিনি এতিয়া পিঁয়াজখন অকণমান পানী ইয়াত মই আদা নহৰু আৰু জিৰা বটা অকণমান দি দিছো এয়া দেখিছেনে হালধি অকণমান দি দিছো নিমখ আমটো আন্দাজ মতে দি দিব এইখিনি প্ৰথমে মই চয়াবিনখিনি দিলোঁ এইখিনি মই অকণমান ভাজি ল'ম বিলাহীৰ বাকলিটো মই এৰাই লৈছোঁ ইয়াতে মই বিলাহীটো ভাঙি দিছোঁ এনেকৈ দেখিছেনে আৰু এয়া মই মেগী মছলা ব্যৱহাৰ কৰিছোঁ মেগী মছলা দিব পাৰিব টেষ্টটো ধুনীয়া হয় খাবলৈ বৰ সোৱাদ লগা হয় এনেকৈ এবাৰ বনাই চাবচোন চয়াবিন ৰেচিপিটো এতিয়া দি দিম মই চয়াবিনখিনি মছলাখিনি অকণমান কিনি ল'ব তাৰপিছত চয়াবিনটো দি দিব দেখিছেনে মই মছলা কিনি লৈছোঁ পানী নিদিওঁ এতিয়া মই লো ফ্লেমত ৰাখিম যিটো চয়াবিনত পানী সোমাই আছে সেইটো ওলাই আহিব ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ ইমান দীঘলীয়া ভিডিঅ' চোৱাৰ সকলোৰে ধৈৰ্য নাই যিহেতু আৰু এতিয়া মই ঢাকনিখন লগাই দিম এতিয়া এক কাপ ইয়াত পানী দি দিম হৈ গ'ল আৰু অলপ সময় উতলাই নমাই দিম এয়া মোৰ চয়াবিন ভাজি হৈ গ'ল ভিডিঅ'টি কেনেকুৱা পালে জনাব এতিয়া মই ভাত খাবহে বাকী আৰু